মিৰু বিস্কুট খাবা মিৰু Hello viewers, welcome to my channel. মই কালিৰ ভিডিওটো এডিটিং কৰি আছো। লাগে চাগে আপোনালোকে ভিডিওটো চালে চাগে। এতিয়া কথাটো হৈছে কি মোৰ ভুক লাগিছে। মই ফ্ৰাইড ৰাইচ বনাইছে। আজি ব্ৰেকফাষ্টত আছে ফ্ৰাইড ৰাইচ। ইয়াৰ চিনটো এনেকুৱা হৈছে কি খাই বৈ পেলাই মা গৈছে কলেজলৈ। এতিয়া মই ঘৰত একদম অকলে আছো। মই মিৰুক খাবলৈ দিছিলো কিন্তু অকমান এইটো বিস্কুট দেখোন সেইটো হৈছে মিৰুৰ পোৱালি ভালকে ওলোৱা নাই চাগে। এতিয়া মা আহিলে মা কলেজৰ পৰা ক্লাছ কৰি আহিলে গা পা ধুই একদম ফ্ৰেছ হৈ গলো। এতিয়া কি কৰিম এতিয়া একো ভবাই নাই কিন্তু বতৰটো চাওক ইমান ধুনীয়া কৰিছে ইমান ধুনীয়াকে ৰ'দ চ'দ দিছে আৰু একদম নীলা নীলা হৈ আছে। এতিয়া ভাত বনাবলৈ যোগাৰ কৰোঁ। মই আলুকেইটা ডাইচকে কাটিম। মাৰ অকণ হেল্প কৰি দিছোঁ। মাৰ হেল্প কৰিছোঁ মানে আলুকেইটা ডাইচকে কাটি দিম আৰু পিঁয়াজটো কাটিম। মই ডাইচ কৰি কাটি আছোঁ। ইমানো সৰু কৰা নাই আৰু সৰু হৈছে আৰু ইমানো সৰু হোৱা নাই। মায়ে পোষ্ট বনালে ডিমৰ পোষ্ট। আমাৰ ভাতত আছে সালাড আলু ভাজি আৰু পোষ্ট আৰু দাইল চাইল নাই। আজি আলু ভাজি দিয়ে খাম অকল। ভাতটো খাব বহুত ভোক লাগিছে। মই ভাত খাই পেলাই অকণ এডিটিং কৰি আছো। তাৰপিছত মই চাইকেল চলাবলৈ যাম। আজি বতৰটো যে বহুত ধুনীয়া কৰিছে যে চাইকেল চলাই বহুত ধুনীয়া লাগিব। এতিয়া মই চাইকেল চলাবলৈ যাওঁ। এইখন মোৰ চাইকেল ৰেডি হৈ আছে। এতিয়া মই যাওঁ। এতিয়া মই চাইকেল চলাই আহিলোঁ। এতিয়া মই ঘৰত সোমাওঁ। এতিয়া 6টা বাজিলে অকণ খোজকাঢ়িবলৈ যাওঁ। এতিয়া ঘৰলৈ যাওঁ। খোজকাঢ়ি হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ। মই ভৰি হাত ধুই লওঁ তাৰপিছত চাহ খাম। মই চাহ খাই আছোঁ। মায়ে এতিয়া চিন্তা এটা কৰি আছে কি ক্ৰেবটো বনাব পাৰিম নে নোৱাৰিম। কি হ'ল এইটো খাই পোৱা নাই বনাই পোৱা নাই। ক্ৰেব কেনেকৈ বনাই বাৰু ইউটিউব চালে হ'ব কিন্তু যদি বেছি কিবা নিচিনা হয় বনাব নোৱাৰিম চাগে। আমাৰ ওচৰত এটা দুখৰ কথা ওলালে কি আজি ক্ৰেবটো নবনাই। এতিয়া অকল বনিব দাইল ভাতেই বেষ্ট আৰু একদম ধুনীয়াকৈ পেটটো ভৰি যায়। এতিয়া 9টা বাজিছে এতিয়া ভাত খাওঁ। আজি আমাৰ ভাতত আছে দাইল ৰঙালাও ভাজি। এতিয়া ভাত খাই হৈ গ'ল। এতিয়া আমি অকণ বাহিৰত ৱাক কৰিবলৈ যাম। মাও আহিছে মোৰ লগত খোজকাঢ়িবলৈ। এতিয়া ভাত সোনকালে খালোঁ কাৰণে অকণ খোজকাঢ়োঁ নহ'লে আমাৰ খোজকঢ়াই নহয়। এতিয়া মই
খোজকাঢ়ি আহিলোঁ আৰু এতিয়া 10টা বাজিছে মই ভিডিঅ'টো এণ্ড কৰোঁ আৰু যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যদি নতুনকৈ চাইছে তেতিয়া সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং বাই